Hello everyone, মই সিমাই পুনৰ স্বাগতম জনাইছোঁ সীমা শইকীয়া এডিৰ আন এটি ভিডিঅ'লৈ আৰু আশা কৰোঁ সবে ভালে আছে আৰু আজি কেইদিনমান হৈছে ভিডিঅ' দিব পৰা নাইকিয়া দিম বুলি ভাবি আছোঁ কিন্তু দিবহে পৰা নাইকিয়া সেইকাৰণে আজি ভাবিলোঁ এটা সৰু আপোনালোকক টিপছ আগবঢ়াওঁ ঠাণ্ডা দিন বুলি আপোনালোকে নিজে ইউজ কৰিব পাৰে যিসকলে ভাল পায় তেওঁলোকে ইউজ কৰি চাবচোন বলকচোন মই কিদৰে আপোনালোকক আজি টিপছটো দেখাম বলক তাৰ বাবে লৈ লৈছোঁ মই বিলাহী এডোখৰত অকণমান চেনি দি দিম এয়া চেনিখিনি মই দি লৈছোঁ আৰু ইয়াতে দি ল'ম অলপমান মৌ এইটো মৌ লৈ লৈছোঁ ইয়াতে অকণমান মৌ জোল দি দিব অকণমান দিলে হ'ব অকণমান মৌ জোল লগাই ল'ব তাৰ পাছত চেনিখিনি যেতিয়া ভিজিব ল'ব তাৰ পাছত এনেকৈ লাহে লাহে লগাই গৈ থাকিব এনেকৈ লাহে লাহে লগাই গৈ থাকিব যেনেকৈ মাছাজ কৰে তেনেকৈ চকুৰ গুৰিবিলাকতো ভালকৈ লগাই দিব 10-15 মিনিটলৈকে এনেকৈ লগাই গৈ থাকিব দেখিছেনে অকণমান ক্লিন হোৱা নিচিনা লাগিছে মুখখন এনেকৈ লগাই দিব এয়া 10-15 মিনিটলৈকে এনেকৈ লগাই থাকিব যেতিয়া অকণমান শুকোৱা নিচিনা আহিব তাৰপিছত ঠাণ্ডা পানীৰে মুখখন ধুই দিব এনেকৈ মাছাজ কৰি ল'ব দেখা পাইছেনে এয়া মোৰ লগোৱা হৈ গৈছে আৰু এতিয়া মই মুখখন ধুই আহোঁগৈ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো এয়া মই মুখখন ঠাণ্ডা পানীৰে মুখখন ধুই আহি গ'লোঁ দেখিছেনে কিবা অলপমান আৰু এতিয়া মই লগাম বৰলিন এইটো ৰাতি সদায় খোৱা সময়ত লগাওঁ মই আৰু এতিয়াও লগাই থৈ দিম আৰু আপোনালোকৰ তাত যিকোনো যি ক্ৰীম আছে সেইটো ইউজ কৰিব পাৰে আপোনালোকে যি ক্ৰীম ইউজ কৰে আৰু মই প্ৰায়ভাগ ৰাতি বৰলিন ইউজ কৰোঁ সেইটো কাৰণে আপোনালোকেও যদি পাৰে বৰলিন দি লগাবচোন এনেকৈ বৰলিন অকণমান সানি দিম এনেকৈ আপোনালোকে লগাই চাবচোন একদম ভাল পাব লগাই পেলাই আৰু বিলাহীটো আমাৰ স্বাস্থ্যৰ কাৰণেতো ভালেই সেইটো কাৰণে আপোনালোকে লগাই চাবচোন আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু যিসকলে মোক সহায় জনাইছে তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইমানতে সামৰোঁ আৰু পিছত আকৌ পুনৰ লগ পাম আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ আজিলৈ আহিছোঁ বাই বাই